আজি গঢ় দিয়াৰ নিমিত্তে ভোগালীৰ খবৰ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে শোণিতপুৰৰ উলুবাৰী গাঁৱতো চলিছে ভোগালীৰ পূৰ্ণ প্ৰস্তুতি পিঠা পনা তৈয়াৰ কৰাৰ লগতে ভেলাঘৰ নিৰ্মাণতো চলিছে অঘোষিত প্ৰতিযোগিতা আৰু এই সন্দৰ্ভত চাওক আমাৰ বালিপৰাৰ পৰা সংবাদদাতা ঋতুপৰ্ণ চক্ৰৱৰ্তীয়ে যুগুতোৱা এক প্ৰতিবেদন শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ উলুবাৰী গাঁৱত এই উলুবাৰী গাঁৱত মাঘ বিহুক লৈ মহিলাসকলে ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে মোৰ কেমেৰা পাৰ্চনে আপোনালোকক সামগ্ৰিক পৰিৱেশটো কিছু সময়ৰ পিছত দেখুৱাব তেখেতসকলে কিদৰে ভোগালীৰ ব্যস্ততাক লৈ সাজু হৈ গৈছে তেখেতসকলে ইতিমধ্যে লাড়ু পিঠা বনাই এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰি আছে মই যদি মহিলাখিনিৰ ওচৰত আপোনালোকক যাওঁ আপোনালোকক সামগ্ৰিক পৰিৱেশটো মোৰ কেমেৰা পাৰ্চনে ইতিমধ্যে দেখাই আছে চাওক তেখেতসকলে এফালে যদি নাৰিকল ৰুকাত ব্যস্ত আনফালে সেয়া আপোনাৰ তিল পিঠা বনোৱাত ব্যস্ত আপোনালোকৰ সামগ্ৰিক পৰিৱেশটো মোৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে চাওক তেখেতসকলে কিদৰে খুব সুন্দৰভাৱে উলুবাৰী গাঁৱৰ যি মহিলাসকলে খুব ধুনীয়াকে খুব সুন্দৰভাৱে পিঠা বনোৱাত ব্যস্ত হৈ আছে এফালে যদি তিল পিঠা আনফালে আকৌ নাৰিকলৰ লাডু সিফালে ক'বলৈ গ'লে আপোনাৰ তিলৰ লাডু সম্পূৰ্ণৰূপে ব্যস্ত হৈ পৰিছে ইফালে আপোনালোকৰ সেয়া সম্পূৰ্ণ সেইফালে গুড়ৰ লাডু বনোৱাত ব্যস্ত হৈ পৰিছে আনফালে আকৌ আপোনালোকৰ ব্যস্ত হৈ পৰিছে তেখেতসকলে যি পাপৰ বনোৱাটো ব্যস্ত হৈ পৰিছে এক প্ৰকাৰৰ আৰু আন এক দৃশ্য আপোনালোকক কওঁ যিটো বৰ্তমান অসমীয়া সমাজত প্ৰায় লুপ্তপ্ৰায় বুলিও ভুল নহয় ঢেঁকীৰ যি শব্দ বৰ্তমান অসমত বিহু যেতিয়াই বিহু আহে তেতিয়াই আপোনালোকৰ শুনিবলৈ পোৱা যায় ঢেঁকীৰ গুৰুং শব্দ এই ঢেঁকীৰ শব্দত যেন বিলীন হৈ যায় সমগ্ৰ গাঁওবাসী আপোনালোকক কেমেৰা পাৰ্চনে দেখুৱাই আছে তেখেতসকলে কিদৰে ঢেঁকীত মাহ চাউল খুন্দাত ব্যস্ত হৈ গৈছে এজনে যদি চালিছে আনজনে আকৌ ঢেঁকীৰ বুটলি দিয়াত ব্যস্ত হৈ গৈছে আপোনালোকৰ সামগ্ৰিক পৰিৱেশ চাওঁ দুইগৰাকীয়ে ঢেঁকীটো চাগে বলে পৰা নাই তেখেতসকলে দুইগৰাকীয়ে ঢেঁকী দিছে আনফালে চাওক এয়া তেখেতসকলে তেলৰ পিঠা বনোৱাত ব্যস্ত হৈ পৰিছে মহিলাসকলে মই পিঠা বনাই থকা এগৰাকী মহিলাৰ সৈতে আমি জানিব বিচাৰিম হয় বাইদেউ আপোনালোকে আয়োজন কেনেকুৱা এবাৰ পূজা বিহুৰ আয়োজন কেনেকুৱা নিশ্চিতভাৱে ক'ব লাগিব তেখেতসকল বৰ্তমান তেল পিঠা বনোৱাত ব্যস্ত আপোনালোকক মোৰ ভিডিঅ' জাৰ্নেলিষ্টে সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছে আমি যি ঢেঁকী দি আছে ঢেঁকীৰ যি খুন্দি আছে তেখেতৰ পৰা আমি জানিব বিচাৰিম তেখেতসকলে কিদৰে বাইদেউ অকণমান এফালে চালে ভাল হয় আপোনালোকৰ কেনেকুৱা লাগিছে বিহুত পিঠা বনাইছে ঢেঁকীৰ তালে তালে পিঠা বনাইছে খুব ধুনীয়া পৰিৱেশ এটা খুব ধুনীয়া পৰিৱেশে বিৰাজ কৰিছে ভোগালী বুলি আপোনালোকৰ আয়োজন কেনেকুৱা নিশ্চিতভাৱে পুনৰবাৰ ক'ব লাগিব তেখেতসকল খুব ধুনীয়াকে ব্যস্ত হৈ পৰিছে মুঠৰ ওপৰত ক'বলৈ গ'লে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ইতিমধ্যে আপোনালোকে জনাইছে যি উলুবাৰী গাঁৱৰে মহিলাসকলে সম্পূৰ্ণৰূপে ভোগালী কান্দোৰাত ব্যস্ত হৈ পৰিছে আমাৰ লগতে পিঠা বনোৱা এগৰাকী মহিলা আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম আপোনালোকৰ কেনেকুৱা লাগিছে খুব ধুনীয়া এটা পৰিৱেশ আপোনালোকে বিৰাজ কৰিছে উলুবাৰী গাঁও ইতিমধ্যে এই গাঁওখনৰ আমি বহুত সান্দহগুৰি আপোনালোকক কেমেৰা পাৰ্চন দেখুৱাইছে চাওক আমি সান্দহগুৰিৰো তেখেতসকলে খুব ধুনীয়াকে আয়োজন কৰিছে কেনেকুৱা এবাৰ আয়োজন কেনেকুৱা কি পিঠা বনাইছে নাৰিকল লাড়ু কলা পিঠা তাৰপৰা তিলৰ লাড়ু পাপৰ বনাইছো লাডু বনাইছো এইখিনি আমাৰ অসমীয়া মানে বিহুত এবাৰ ভোজ খোৱাটো ক'ত হ'ব আমাৰ বিহু ভোজ খোৱাটো নামঘৰৰ ওচৰতে হ'ব কি এবাৰ আয়োজন কি মাছ হয় নিশ্চিতভাৱে ক'ব লাগিব তেখেতসকল মাছে একেলগে খাম বুলি কৈছে খুব ধুনীয়া পৰিৱেশ আমি এটা নাৰিকল লাডু আমি যি হৈ আহিছো এটা টেষ্ট কৰিব লাগিব নকৰিলে আমি ভুল পোৱা হ'ব যিবাৰ দৰ্শকসকলক কৈছো খুব ধুনীয়া লাডু বনাইছে তেখেতসকলে একদম আপোনালোকক যদি ওচৰত থাকিলে হয় আপোনালোকে ক'লে খুব ধুনীয়া টেষ্টি খুব ধুনীয়া টেষ্টত বনাইছে আপোনালোকক কেমেৰা পাৰ্চনে ইতিমধ্যে দেখুৱাই আছে চাওক তেখেতসকলে যি মিঠৈ বনোৱাটো সম্পূৰ্ণৰূপে ব্যস্ত হৈ গৈছে পকা মিঠৈ বনাইছে আমি আইতাৰ পৰা জানিব বিচাৰিম
দৃশ্য দৰ্শক দেখুছো ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লগতে শোণিতপুৰৰ এই উলুবাৰী গাঁৱত এতিয়া ভোগালীৰ পূৰ্ণ প্ৰস্তুতি চলিছে পিঠা পনা তৈয়াৰ কৰাৰ লগতে ভেলাঘৰ নিৰ্মাণতো ব্যস্ত হৈছে একাংশ আৰু বালি পৰাৰ সেই সকলো দৃশ্য আমাক দেখুৱাই গৈছে আমাৰ সংবাদদাতা ঋতুপৰ্ণ চক্ৰৱৰ্তীয়ে সপত্নীক বিধায়ক কমলে